ইয়াত আহি আমি নষ্টালজিক হৈছোঁ। আইতাসকল আমাক পাই যথেষ্ট আপ্লুত, আমিও আপ্লুত। আৰু আমি আগৰ জন্মত কিবা পূৰ্ণ কৰিছিলোঁ, সেইকাৰণে ইমান আইতাক আজি পাইছোঁ। একচুৱেলি বহুত দিনৰ মূৰত আইতাৰ মৰম পালোঁ। মোৰ আইতা বহুত দিন আগত ঢুকাল। আজি মই প্ৰায় 70গৰাকী আইতা পালোঁ। আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ, যিকেইদিন আইতাসকল থাকে কুশলে থাকক। আমি সদায় আইতাসকলৰ লগত আছোঁ। আৰু আজি আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি কৰিছোঁ। আৰু ঋতুস্মিনে আগতে ক'লেই যে আজি আমি কোনো ধৰণৰ প্ৰফেশ্যনেল ৰান্ধনি অনা নাই, আমি নিজাববীয়াকৈ কৰিছোঁ গোটেইখিনি। আৰু মই একচুৱেলি অলপ দেৰি হ'ল আহাত, বাহিৰৰ পৰা আহিছোঁ এতিয়া। মই মোৰ মিছেছকো লৈ আহিছোঁ আজি। আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ, আৰু যাতে আমি সদায় ৰাইজৰ হকে কাম কৰিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আচলতে মই চকু পানী ঢাকি ৰাখিব পৰা নাই আপোনালোকক লগ পাই। মোৰ ইয়াত আহি বহুত ভাল লাগিল। আৰু শেষত মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাৰ আটাইৰে ভাল হয়, অসম লাইফৰ উন্নতি হয়, এনাডি গ্ৰুপৰ উন্নতি হয়। আৰু আমাৰ ফালৰ পৰাই আপোনালোকৰ লগত সদায় আছোঁ। আৰু আপোনালোকৰ এই ঔষধ পাতি কিনাৰ কাৰণে এই NGOটোক যোনে চলাই আছে, তেখেতৰ হাতত মই 2 লাখ টকা দিম, আপোনালোকে যাতে মেডিচিন সময়মতে কিনিব পাৰে। আৰু অহা দিনবিলাকত আমি সদায় থাকিম। আৰু আজি মই আপোনালোকক দিবলৈ ব্লেংকেটো লৈ আহিছোঁ, ঠাণ্ডা যিহেতু। আপোনালোকক দেখিও ভাল লাগিছে, আপোনালোকক তেওঁ বহুত যত্ন কৰি ৰাখিছে যেন লাগে দেখা পায়। গতিকে কিবা অসুবিধা হ'লে মোৰ ব্যক্তিগত নাম্বাৰটো দি থৈ যাম মই, মোক আপোনালোকে জনাব। ইমানখিনি আৰু মই বেছি ক'ব নোৱাৰিম। তাৰমানে মই অলপ আৱেগিক হৈ গৈছোঁ আৰু।